ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধিৰ কাম ইতিমধ্যে আৰম্ভ হোৱাৰ লগে লগে কোটি কোটি টকাৰ কামৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কামৰ সামগ্ৰী যোগান ধৰাক লৈ ডিগবৈত সিন্ডিকেট হোৱাৰ অভিযোগ স্থানীয় নিবনুৱাৰ। শোধনাগাৰটোৰ শোধন ক্ষমতা 0.65 মেট্ৰিক টনৰ পৰা 1 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পোৱাত ইয়াৰ আন্তঃগাঁথনি কাম চলি আছে আৰু ইয়াৰ বাবে কোটি কোটি টকাৰ সামগ্ৰী যোগান ধৰা ঠিকা লাভ কৰিছে বহিৰাগত কেলাৰ নামৰ এটা প্ৰতিষ্ঠানে। কেলাৰে স্থানীয় নিবনুৱাৰ নামত এই সামগ্ৰী যোগান ধৰা কাম স্থানীয় নিবনুৱাক বিতৰণ কৰি দিছিল, কিন্তু ঠিকা প্ৰতিষ্ঠান কেলাৰ পৰা বিশেষ কেইজনমানে সুবিধা লাভ কৰি নিজৰ মুনাফা লাভৰ বাবে সিন্ডিকেট ৰাজ চলাই নিজকে স্থানীয় নিবনুৱা বুলি কৈ সামগ্ৰী যোগান ধৰা কামত এতিয়া প্ৰতিযোগিতাত নামিব ধৰিছে। ফলত বঞ্চিত হৈ থাকিল ডিগবৈৰ অঞ্চলৰ প্ৰকৃত শিক্ষিত নিবনুৱাসকল। গতিকে নিবনুৱা যুৱকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দীৰ্ঘদিনৰ পিছত ডিগবৈ IOCৰ এই বিশাল প্ৰজেক্টৰ নিৰ্মাণৰ ঠিকাৰ কৰ্মত নিবনুৱা যুৱকসকলক সামগ্ৰী যোগানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ দাবী জনাইছে। অন্যথা প্ৰতিবাদ মুখৰ হৈ কাম বন্ধ কৰিবলৈও বাধ্য কৰোৱাৰ হুংকাৰ প্ৰদান কৰিছে নিবনুৱা যুৱকসকলে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। উৎপাদন ক্ষমতা 1 মিলিয়ন টন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আমি জনাব বিচাৰিছোঁ যে আমি যোৱা কেইবাদিন আগতে সংবাদ মাধ্যমতে বা আমি কিছুমান মানুহৰ যোগেদি আৰু যিহেতু আমাৰ ডিগবৈখন আমাৰ পাৱৈ চাহ বাগিচাৰ লগত লাগি থকাৰ বাবে আমি কেইখন কথা আমি কিছুমান গম পালোঁ যে আমাৰ কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা মতে যি আমাৰ ডিগবৈ তেল শোধনাগাৰীৰ ক্ষমতা উৎপাদন বৃদ্ধিটো হোৱা, সেই ক্ষেত্ৰত তেওঁসকলে কোৱা মতে কামখিনি আমাৰ আৰম্ভ হৈছে। কিন্তু প্ৰথম অৱস্থাত আমি জনা মতে 200 কোটি টকাৰ প্ৰজেক্টৰ কাম আৰম্ভ হৈছে। তাৰে 12 কোটি টকা কিলাৰ কোম্পানী নামৰ কিছুমান ব্যক্তিয়ে কৰি আছে। কিন্তু আমি এটা কথা আমি অতি দুখৰে জনাব বিচাৰিছোঁ যে আমাৰ কেন্দ্ৰীয় চৰকাৰে যেতিয়া ঘোষণা কৰিছিলে আৰু অসমৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰায় সময় তেখেতে নিবনুৱা যিটো আমাৰ সংস্থাপনৰ ক্ষেত্ৰত তেওঁ এক ভাল পদক্ষেপ লৈ আছে আৰু অসমৰ মানে যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোকক কাম কাজৰ ক্ষেত্ৰত তেওঁ আগবাঢ়ি আছে। কিন্তু আমি দুখ প্ৰকাশ কৰিছোঁ যে যিখন চৰকাৰে ইমান ধুনীয়া এটা পদক্ষেপ লোৱাৰ পাছতো ডিগবৈৰ একাংশ সুবিধাবাদী মানুহে সিন্ডিকেট ৰাজ চলাই তেওঁলোকে নিবনুৱাৰ নাম লৈ মানে যিবিলাক ঠিকা টোপলি আছে সেইখিনি তেওঁলোকে নিজৰ মাজতে ভাগ বতৰা কৰি কাম কাজ কৰি আছে। কোনো ধৰণৰ মানে নিবনুৱা হওক বা যিসকলৰ একেবাৰে আৰ্থিকভাৱে পিছ পৰি থকা কোনো মানে ল'ৰা ছোৱালীক তেনেকুৱা কোনো ধৰণৰ কাম কাজ নিদিয়াকৈ একাংশই নিজৰ মতালি কৰি আছে। আৰু আমি এইটো জানিব পাৰিছোঁ যে কোনো ধৰণৰ ৱৰ্ক অৰ্ডাৰ নোপোৱাকৈ তেওঁলোকে কিন্তু কামখিনি চলাই আছে। গতিকে এই ক্ষেত্ৰত আমি তেওঁলোকক বিৰোধ কৰি আছোঁ আৰু অনাগত দিনত তেওঁলোকে অতি শীঘ্ৰে এনেধৰণৰ কুকৰ্মৰ পৰা মানে আঁতৰত থাকিব লাগিব। আৰু যিসকল প্ৰকৃততে দুখীয়া আছে, যিসকল মানে কাম কাজ নাই, সেই তেনেকুৱা ব্যক্তিসকলক আনি তেওঁলোকে ঠিকা টোপলি কাম কাজ দিব লাগিব। আৰু যদি তেওঁলোকে এইখিনি নকৰি আৰু এটা কথা আমি দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ ডিগবৈ তেল নগৰীখন ইমান কাষত থাকি আজিৰ দিনতো আমাৰ চাহ বাগিচাৰ পাৱৈ চাহ বাগিচাৰ এজন ল'ৰা ছোৱালী কিন্তু ডিগবৈ তেল শোধনাগাৰত কাম কাজ কৰা এজন ব্যক্তিও নাই। আমি কাম কাজটো পাব নোৱাৰোৱেই। আমাৰ কাম কাজ কৰাৰ মানে বোলে ডিগবৈ তেল শোধনাগাৰত কাম কৰাৰ বোলে আমাৰ কপাল নায়ে। কিন্তু সৰু মুৰা যিবিলাক ঠিকা টোপলি আছে বা যিবিলাক বোলে ঠিকাভিত্তিক কাম কাজ আছে সেইখিনি যাতে একচুৱেল আমাৰ চাহ বাগিচাৰ গ্ৰেজুৱেশ্যন কৰা বা হাই ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালী আছে সেনেকুৱা ল'ৰা ছোৱালীবিলাকক মাতি তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰক। নহ'লে অনাগত দিনত কিন্তু আমি ডিগবৈ ৰিফাইনেৰীৰ ক্ষেত্ৰত ডাঙৰ এটা প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আজি কিছুদিন আগৰ পৰাই IOCত কাম আহিছে বুলি কিছুমান দল সংগঠনৰ নেতাই আহি ইয়াত নিবনুৱা হিচাপে নিবনুৱাৰ নাম লৈ কিছুমান নিজে নিজৰ স্বাৰ্থত গৈ পেনে DCৰ পৰা কিছুমান কাম লৈ আহিছে বা কাম কৰিবলৈ সিহঁতে সুবিধা কৰি লৈছে। আমি এই অঞ্চলটোৰ আমি কোনো ধৰণৰ নিবনুৱা এজনো ল'ৰা এই অঞ্চলটো কোনো অন্তৰ্ভুক্ত নাই। সেই সন্দৰ্ভত আমি তেখেতলোকক সকীয়াই দিছোঁ যে অনাগত দিনত এই অঞ্চলটোৰ কোনো যদি নিবনুৱা নলয় তেন্তে আমি IOC বন্ধ কৰিবলৈ বা IOCত গৈ পেনে আমি প্ৰতিবাদ কৰিম বুলি ভাবিছোঁ। ডিগবৈ ৰিফাইনেৰী যোনটো তাত ডাঙৰ প্ৰজেক্ট এটা আহিছে, তাৰে মানে যিটো কাম চলি আছে ঠিকাভিত্তিত যিবোৰ কাম দিয়া হৈছে তাৰমানে আমাৰ ইয়াৰ কিছুমান সংগঠনে নিজৰ মানে স্বাৰ্থতে ক'ব লাগিব তেওঁলোকে মানে আমাৰ নিবনুৱা নামত যিটো কাম লৈছে সেই নিবনুৱা নামত লোৱা কামখিনি মানে নিবনুৱা হৈ লৈছে, কিন্তু নিবনুৱাৰ
তেওঁলোকে অন্তৰ্ভুক্ত নাই কৰা, তেওঁলোকে নিজে নিজৰ সেই মানে সুবিধাৰ কাৰণে কৰি লৈছে। সেইটোকে মানে এতিয়া আমি দুখিত যে আমাৰ এই ঢেকীয়াজান খেজা অঞ্চলৰ ল'ৰাবোৰে নিবনুৱা যিবোৰ শিক্ষিত নিবনুৱাবোৰ ল'ৰাবোৰ আছে তেওঁলোকে এইবোৰ গম নাপায়, সেইটো তেওঁলোকো বঞ্চিত হৈ আছে। তাকে আমি ক'ব বিচাৰোঁ যে আমাকো মানে অলপ সুবিধা কিবা এটা দিয়ে, আমিও যাতে ল'ব পাৰোঁ কামবোৰ তেনেকুৱা।